কিছিনত নাঙ্গলত নাঙ্গলত নাঙ্গল এৰিব নোৱাৰে নাঙ্গল মান লাগে আপোনালোকে দেখোন ট্ৰেক্টৰে দি হাল বায় ও ট্ৰেক্টৰ থাকিলে কি হব তলত মাটি না উঠে না হয় নেকি পইচা লাগে আৰু তলত মাটি উঠাব লাগে তল মাটি উঠাব এইটো সমান কৰি যাব নহয় ট্ৰেক্টৰ কাম নাই বিটিসি নির্বাচনের কারণে আমি কম যে আমার এই উদালগুৰি ডিস্ট্রিক্টত মানে আমার বিটিসি অঞ্চলত হাগ্ৰামা মহিলাৰে আহিব লাগে সরকারটো কিয় লাগে তেওঁ নাই তেওঁ আগৰ পৰা মানে যিমান আমাক সা সুবিধা দিছে আৰু এতিয়াও আমাক দেশৰ পৰিস্থিতিৰ কাৰণে যিমান উচ্ছেদ হৈ আছে তেওঁ থাকিলে হয়তো আমাৰ উচ্ছেদটো নহব আৰু যদি হয় তেন্তে তেওঁ মোৰ লগত থাকিব বুলি এটা আশা আছে আমাৰ কোন সমষ্টি আপোনাৰ আমার উদালগুৰি ধনচিৰি সমষ্টি সমষ্টি অ ধনচিৰি সমষ্টি কোন মানে প্ৰতিনিধিত্ব কৰিব এতিয়া প্ৰাৰ্থী কোন হ'ব ফ্ৰেছ মুছাৰী আমাৰ ফ্ৰেছ মুছাৰীক আপোনালোকে ভোট দিয়াৰ কাৰণে ৰেডি হৈ আছে অ তেওঁক জিকাই নিব আপোনালোকে তেওঁকে আমি জিকাই ল'ম কিয় তেওঁ বিপুল ভোটত জিকি যাব আমাৰ মাইনৰিটি এলেকাৰ মানুহ সকলোৱে মানে এটাই কথা আমি হেৰিত ফ্ৰেছ মুছাৰীক ছাৰক আমাৰ লাগে আমি সাধাৰণ মানুহ হিচাপে এই ধনচিৰি সমষ্টিত ৩৭ নং ধনচিৰি সমষ্টিত ফ্ৰেছ মুছাহাৰী ছাৰৰ যি কাম কাজ এই যোৱা 5 বছৰত আমি দেখা পালোঁ আমি আগন্তুক দিনতো এই ফ্ৰেছ মুছাহাৰীৰ নেতৃত্বত আমাৰ এই ধনচিৰি থাকিব বুলি আমি আশা ৰাখিছোঁ আৰু সকলো জাতি জনগোষ্ঠীয়ে এই ফ্ৰেছ মুছাহাৰী ছাৰক ইতিমধ্যে জিকাই দিয়া বুলি আমি ৰাইজৰ মাজত আৱাজ দেখিবলৈ পাইছোঁ ফ্ৰেছ মুছাহাৰী ছাৰ এবাৰ বিপুল ভোটত এই ধনচিৰি সমষ্টিৰ পৰা আকৌ 5 বছৰৰ কাৰণে প্ৰতিনিধিত্ব কৰিব বুলি আমি সকলো ৰাইজৰ মুখত এটাই কথা ফ্ৰেছ মুছাহাৰী ছাৰ ফ্ৰেছ মুছাহাৰী ছাৰ ফ্ৰেছ মুছাহাৰী ছাৰ বহুত ধৰণৰ উন্নয়নমূলক কাম কৰিছে ৰাস্তা ঘাটকে আদি কৰি আপোনাৰ উন্নয়নমূলক যিখিনি কাম কাজ আছে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত সকলো সময়তে আমাৰ লগতে জড়িত থাকে সেইকাৰণে আকৌ ফ্ৰেছ মুছাহাৰী ছাৰক আমি এই ৩৭ নং ধনচিৰি সমষ্টিত পুনৰবাৰ বিচাৰিছোঁ গোটেই তাৰমানে সকলো জাতি গোষ্ঠী আমি য'ত বসবাস কৰোঁ ইকৰাবাৰী গাঁৱত এই ইকৰাবাৰী গাঁৱত সকলো জাতি জনগোষ্ঠীৰ লোকে বসবাস কৰে আৰু সকলো জাতি জনগোষ্ঠীৰ মানুহে এই ফ্ৰেছ মুছাহাৰী ছাৰকে বিচাৰিছে এবাৰ ফ্ৰেছ মুছাহাৰী জয় এই ৩৭ নং ধনচিৰি সমষ্টিত নিশ্চিত কি ক'বা তুমি কি আমি ফ্ৰেছ ছাৰক আমি পাৰ্টি হিচাপে নহয় ব্যক্তি হিচাপত ভোট দিম মানুহজন নামৰ যেনিবা ফ্ৰেছ মানুহজন কাম কাজ পূৰা ফ্ৰেছ ইয়াৰ কিছু আমি জনসাধাৰণৰ ৰাইজে মানে মাইনৰিটি ৰাইজে আমি ফ্ৰেছক আকৌ আকোৱালি ল'ব বিচাৰিছোঁ এতিয়া চাওক বিজেপি আৰু ইপিপিএল মানে এটা মোটা দুটা ইপিটি আৰু সিপিটি এতিয়া বিজেপি মানে ইপিপিএল মানে বিজেপি এতিয়া এই বিজেপি ইপিএল আকৌ চৰকাৰ আহিলে আমাৰ মানে যিটো আমাৰ এই যে আমাৰ ভাতৃত্ববোধ এটা আছে আমাৰ এইটো ভাঙন হ'ব আৰু আমাৰ উচ্ছেদ মানে হোৱাটো খাটাং তো মানে ইলেকশ্যনৰ পিছত বহুতখিনি নটিচ আহিছে বিজেপি আৰু ইপিপিএল মিলি আকৌ উচ্ছেদ কৰিব ইয়াৰ কাৰণে আমি দিলীপ শইকীয়াই মুকলিভাৱে কৈছে যে বিটিচিটো আমি উচ্ছেদ চলাব বিচাৰোঁ যদি বিটিচিত এই বিজেপি চৰকাৰ আহে আমাৰ এই জাতি জনগোষ্ঠীসকলৰ নিশ্চয় অসুবিধা হ'ব সেইকাৰণে আমি বিটিচিত এই বিজেপি চৰকাৰৰ পৰা দূৰত থাকিব লাগিব আৰু বিজেপি চৰকাৰৰ পৰা যদি দূৰত থাকিব বিচাৰোঁ তেনেহ'লে আমাৰ বিপিএফ চৰকাৰ আহিব লাগিব বিপিএফ চৰকাৰ আহিলেহে আমাৰ সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন হ'ব আৰু সকলো জাতি জনগোষ্ঠী নিৰাপদত বসবাস কৰিব পাৰিব এই ফ্ৰেছ মুছাহাৰী ডাঙৰীয়াৰ বহুত অৱদান আছে ফ্ৰেছ মুছাহাৰী ডাঙৰীয়া আগন্তুক দিনত আমাৰ নৱপ্ৰজন্মৰ বহুত উন্নতিমূলক কাম কৰিব লগতে যোৱা 5 বছৰত ফ্ৰেছ মুছাহাৰী ডাঙৰীয়াক আমাক বহুতো উন্নতিমূলক কাম কৰিছে আৰু উঠি অহা নৱপ্ৰজন্মকো বহু আশ্বাস দিছে লগতে বহুতো কাম ইতিমধ্যে সম্পূৰ্ণ কৰিছে আৰু আগন্তুক চৰকাৰ বনাব লগা আছে চৰকাৰ বনোৱাৰ পিছত আমাৰ শিক্ষাৰ দিশত উঠি অহা নৱপ্ৰজন্মক বহুত উন্নতিমূলক কাম কৰিব বুলি কথা দিছে আস্থা মুছাহাৰী ডাঙৰীয়া আমাৰ সকলোৰে মাজতে আছে ৰাইজৰ মাজত আছে সকলো ৰাইজৰ মিলা প্ৰীতিৰে ফ্ৰেছ মুছাহাৰী ডাঙৰীয়া আমাৰ মাজত আহি থাকে সদায় থাকে তেওঁ সাধাৰণ জনসাধাৰণ নিচিনা আমাৰ সকলো মানুহৰ লগতে তেওঁ মিলা মিছাত আছে অকল মাইনৰিটি বুলিয়ে নহয় আমাৰ সকলো জনগোষ্ঠী আছে ইয়াতে ধনচিৰি সমষ্টিত বড়ো মুছলিম আৰু তাৰপিছত চাওতাল আদিবাসী আদি কৰি বহুতো জনগোষ্ঠী আছে সকলো জনগোষ্ঠীৰ লগত ফ্ৰেছ মুছাহাৰী ডাঙৰীয়াৰ এটা ভাল সম্বন্ধ আছে আৰু এই সম্বন্ধ ফ্ৰেছ মুছাহাৰী ডাঙৰীয়া অনন্ত কাললৈ বজাই ৰাখিব মই কি ক'ম মুছাহাৰী হয়তো আমাৰ ভাল কোন মুছাহাৰী এই যে ওদালগুৰি ফ্ৰেছ মুছাহাৰী ফ্ৰেছ মুছাহাৰী তেওঁক ভোট দিব আপুনি তাৰমানে কোনটো চিনত কি চিনত নাঙ্গলত নাঙ্গল এৰিব নোৱাৰে নাঙ্গল মান লাগে আপোনালোকে দেখোন ট্ৰেক্টৰে দি হাল বায় ট্ৰেক্টৰ থাকিলে কি হব তলত মাটি না উঠে না হয় নেকি পইচা লাগে
আৰু তলত মাৰি উঠাব লাগে তল মাটি উঠাব অ এইটো সমান কৰি যাব নহয় ট্ৰেক্টৰ কাম নাই আগত যেতিয়া আপোনালোকৰ যেতিয়া BPF চৰকাৰ থকা সময়ত কি অ। আছিল এতিয়া PPP চৰকাৰ থকালৈকে কি আমাৰ আছিল? হিন্দু কিন্তু মুছলিম একেলগে চলব লাগে কাৰণে কি ডেভেলপ আনডেভেলপ কি সুৰক্ষা আনসুৰক্ষা কি হৈ আছে এতিয়া এতিয়াতো গণ্ডগোল কৰি আছে সিহঁত কি গণ্ডগোল কৰি আছে এই ভাঙা ভাঙি কৰি আছে উচ্ছেদ কৰি আছে কোনে কৰি আছে এই যে ইপিএল বিজেপি তো আহি থকা দিনত আপোনালোকে নিশ্চয় BPP ভোট দিব নেকি অ কিন্তু ইপিপিএলে কৈছে পৰিৱৰ্তন চৰকাৰ বুলি কৈ আছে অ কৰি পৰিৱৰ্তন চৰকাৰ বুলি কৈ আছে ইপিপিএলে ইপিএল ইপিপিএলক নালাগে নালাগে ট্ৰেক্টৰকে লাগে ট্ৰেক্টৰ যামকে ট্ৰেক্টৰ লাগে ট্ৰেক্টৰ লাগে ট্ৰেক্টৰ নালাগে মোক নালাগে অ লাংগল এইটো নাঙ্গল অ নাঙ্গলটো হাগ্ৰামা মহিলা আমাৰ আগৰে ভাল আগৰ খেলাই আছে আগৰ পৰা ঠিক আছে অ